নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ আছামিজ গ্লোবেল ইনফো নামৰ মোৰ ইউটিউব চেনেলটোলৈ। মই আজি লৈছোঁ আপোনালোকৰ মাজলৈ 10টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু তাৰ উত্তৰ। যদি এই ভূগোলৰ যে 10টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে জানিব বিচাৰে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তেন্তে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি তাৰে প্ৰথমটো প্ৰশ্ন হৈছে, সম্বলপুৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? সম্বলপুৰ ভাৰতৰ উৰিষ্যা নামৰ ৰাজ্যত অৱস্থিত। ক'ত অৱস্থিত? উৰিষ্যাত। ঠিক আছে, ইয়াৰ উত্তৰটো হৈছে উৰিষ্যা। লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীক ভাল পোৱাৰ কাৰণ কেইটা আছিল? লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীক ভাল পোৱাৰ কাৰণ তিনিটা আছিল। কেইটা আছিল কাৰণ? তিনিটা। ঠিক আছে, আৰু কাৰণ কেইটা হৈছে 1 নম্বৰ প্ৰাকৃতিক সৌন্দৰ্য, 2 নম্বৰ ঐতিহাসিক উৎকৰ্ষ, আৰু লাষ্ট 3 নম্বৰটো হৈছে প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। ঠিক আছে, যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? যতীন্দ্ৰনাথ দুৱৰাক বনফুল কবি বুলি জনা যায়। কি কবি বুলি জনা যায়? বনফুল কবি। ঠিক আছে, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ। আত্মজীৱনীখনৰ নাম কি? মোৰ জীৱন সোঁৱৰণ। ঠিক আছে ফ্ৰেণ্ডছ, এই ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছত ভিডিঅ'টো কেনে পালে শেষত কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলত যদি নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ যদি পোনপ্ৰথমে আপুনি চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি দি যে বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মই আপলোড কৰা যিকোনো ভিডিঅ' আপুনি পোনপ্ৰথমে চাব পাৰিব। নেক্সট কুৱেশ্যনটো হৈছে, যতীন্দ্ৰনাথ দুৱৰাৰ একমাত্ৰ কথা কবিতা পুথিখনৰ নাম কি? যতীন্দ্ৰনাথ দুৱৰাৰ একমাত্ৰ কথা কবিতা পুথিখনৰ নাম হৈছে কথা কবিতা। কি নাম? কথা কবিতা। ঠিক আছে, অসমত বৰ্তমান কিমানখন গাঁও আছে? অসমত বৰ্তমান প্ৰায় 25,590খন আছে। কিমানখন আছে? প্ৰায় 25,590খন। ঠিক আছে, অসমীয়ালৈ অনুবাদ কৰা শ্বেক্সপিয়াৰৰ নাটকখন কি? অসমীয়ালৈ অনুবাদ কৰা শ্বেক্সপিয়াৰৰ নাটকখনৰ নাম হৈছে কমেডি অফ ইৰৰ্ছ। কি নাম? কমেডি অফ ইৰৰ্ছ। ঠিক আছে, কোনখন ঠাইত কৰ্মচাৰীক 13 মাহে দৰমহা দিয়ে? ইয়াৰ উত্তৰটো হৈছে ব্ৰাজিল। কি নাম? ব্ৰাজিল। যে ব্ৰাজিলত 13 মাহে কৰ্মচাৰীসকলক দৰমহা দিয়ে। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভাল পায় লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু মই আপলোড কৰা এনেকুৱা ধৰণৰ ভিডিঅ' যদি পোনপ্ৰথমে আপুনি চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।